স্বাগতম জনাইছো শিৱানীজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে। আৰু আজি মাঘৰ বিহু উৰুকাৰ দিনাখন মই সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভকামনা জনাইছো। সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু ধুমধামেৰে আমাৰ মাঘ বিহু পালন কৰক। ভোগালী বিহু যিহেতু ভোগ কৰক আজি সকলোৱে। আৰু আমিও কেনেদৰেনো কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাম, কিন্তু কিমান দূৰ পাৰোঁ নাজানো। টাইম পোৱাই অকণমান ভিডিঅ' কৰিব চেষ্টা কৰিম। একদমেই টাইম পোৱা নাই আজি দিনটো। এতিয়া ষ্টাৰ্ট কৰোঁতে গধূলীয়া হৈ গ'ল আৰু চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া ৰন্ধা বঢ়াত লাগিমগৈ, বলক আপোনালোককো দেখুৱাম। আৰু এয়া ৰাতিৰ খানাৰ কাৰণে আমি ৰেডি কৰিছোঁ ছাগলীৰ মাংস, আৰু এইফালে আছে মাছ। আৰু আমি অকল ছাগলী মাংসই ব্যৱস্থা কৰিছোঁ, কাৰণ হাঁহ পাৰ আমি এজনেও নাখাওঁ। সেইকাৰণে মাছ আৰু ছাগলীৰ মাংস হ'ব খানাত। আৰু এইফালে মাটিৰ দালি আৰু ছাগলীৰ তেল বনাম, আৰু বেছি একো নবনাওঁ। মাটিৰ দালি আৰু ছাগলীৰ তেল, এইফালে মাছ থাকিব আৰু মাংস। এয়া হ'ব আমাৰ আজি খানাত। এইখিনি ছাগলীৰ তেল মই এক্সট্ৰাকৈ থৈ দিছোঁ, মাটিৰ দালিৰ লগত বনাম। আমি এয়া চুঙা পিঠা বনাই আছোঁ। চাওকচোন, খেৰেৰে বনাব লাগে একচুৱেলি, কিন্তু আমাৰ খেৰ পোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি তামোলৰ যি পাত আছে, সেয়া শুকুনা পাত, সেয়াৰে বনাইছোঁ এনেকৈ। তথাপিও বিহুৰ যিটো চুঙা পিঠাই মেইন, সেইকাৰণে চুঙা পিঠা বনাব চেষ্টা কৰিছোঁ। যেনেকৈ নহওক, ভোগালী বিহু যিহেতু পিঠা চুঙাই মেইন, যেনেকৈ নহওক বনাইছোঁ আৰু পিঠা চুঙা। মাংস বনাই আছোঁ আজি, জুইত মাংস বনাইছোঁ। আৰু এয়া মিষ্টাৰে মোবাইলৰ টৰ্চ লগাই মাংস বনাই আছে। এয়া লাইটটো অকণমান দূৰত আছে, সেইকাৰণে পোহৰৰ কাৰণে অকণমান প্ৰব্লেম হৈছে। একো নাই, মাঘৰ বিহু যিহেতু জুহালৰ মাংসৰ জুতিয়েই বেলেগ, নহয় জানো? আৰু মই এয়া মাছ ভাজি আছোঁ, আৰু তেওঁ তাতে জুইত মাংস বনাই আছে। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। আৰু মই এইফালে বনাই আছোঁ মাটিৰ দালি আৰু ছাগলীৰ তেল। মোৰ বহুত বেছি ভাল লাগে এনেকৈ, আৰু বিশেষকৈ মাঘৰ বিহুৰ স্পেচিয়েলি হয় এইটো। বহুত বেছি ভাল লাগে খাবৰ কাৰণে। চাওকচোন, দেখিয়ে ইমান বেছি ভাল লাগিছে। গুড মৰ্ণিং সকলোকে। আৰু আজি দুমাহী মই পুনৰবাৰ মাঘ বিহুৰ হিয়া ভৰা শুভকামনা জনাইছোঁ সকলোকে। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু মনৰ জোখেৰে সুখী হওক, তাকে কামনা কৰিছোঁ। আৰু মন্দিৰৰ পৰা আহি এতিয়া কেনেদৰেনো কি কৰোঁ তাকে আপোনালোককো অকণমান দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি চাহ খাব ওলাইছোঁ। মা দেউতাই খালে, কাৰণ এওঁ উঠোতে অকণমান দেৰি হয়, সেইকাৰণে মা দেউতাক আগতে দিলোঁ। আৰু এতিয়া আমি খাব ওলাইছোঁ, আৰু আপোনালোক সকলো আহিব আমাৰ ঘৰত বিহু খাবলৈ। আৰু মই এয়া মোৰ ইউটিউব ফেমিলি মেম্বাৰৰ কাৰণে স্পেচিয়েলি বিহুৰ দিনাখন আগবঢ়াইছোঁ চাহকাপ। আমি চাহ খাবৰ কাৰণে ৰেডি হৈছোঁ। পিঠা, পিতল লাড়ু, মই এইটো ৰেচিপি দিছিলোঁ, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, চুজিৰ লাড়ু, আৰু এইফালে আৰু গাখীৰ চাহ এওঁৰ কাৰণে, আৰু মোৰ কাৰণে লাল চাহ। এতিয়া আমি খাই লওঁ। কেনেকুৱা লাগিছে? এয়া আমি ৰেডি কৰিছোঁ এইবাৰ কণীয়ে চাহ খালোঁ। কণী খাম এতিয়া। আৰু মাঘৰ বিহুৰ দুমাহীৰ দিনাখন কণী খোৱাটো এটা নিয়ম হয়। আৰু আপোনালোকে খায়নে? কমেণ্টত জনাবচোন।
এতিয়া এইফালে ৰেডি কৰিছোঁ চুঙা পিঠা। এয়া আমি চুঙা পিঠা ৰেডি কৰিছোঁ। আৰু এয়া দৈ গাখীৰ ক্ৰীম এতিয়া পুৰা মস্তিৰে খাম আৰু মোৰ ভিডিঅ'টো চাই থকা সকলোৰে কাৰণে এয়া চুঙা পিঠা আগবঢ়াইছোঁ। পুনৰবাৰ মই মাঘ বিহুৰ হিয়া ভৰা শুভকামনা জনাইছোঁ। সকলোৱে আহিব আমাৰ ঘৰলৈ বিহু খাবৰ কাৰণে। আৰু আমাৰ আলহী আহি গ'ল, চাওকচোন বহুত বেছিয়ে ভাল লাগিলে এই আলহী কেইজন অহাৰ কাৰণে। Happy Bihu. Happy Bihu. Happy Bihu. আৰু এয়া দেউতাহঁতে খালে চুঙা পিঠা আৰু এতিয়া আমিও খাই লওঁ। আৰু এওঁলোকো আহিলে, মিষ্টাৰৰ লগৰে হয় আৰু বহুত বেছি ভাল লাগিলে এওঁলোক অহাৰ কাৰণে। ভিডিঅ'টোৰ যোগেদি মই এওঁলোকক এচেগতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে। শেষলৈ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।